Hi friends. Hi what? Hi friends. আপোনালোক সকলোকে পুনৰ এবাৰ মম সৰ্কসলে ওয়েলকাম জনাইছো আজি হল ৰবিবাৰ ইতিমধ্যে মই ৰবিবাৰৰ ইটো হিটো এটা ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিছো ৰবিবাৰত মই কি কৰো কিন্তু আজি আকৌ ভিডিও এটা ষ্টাৰ্ট কৰিব লগা হ'ল কাৰণ মই আজি দুটা মই স্পেশাল কাম হাতত লৈছো হেহে ফাৰ্ষ্টতে এটিএম ডান্সাৰ স্কুলত যাব এতিয়া আৰু মোৰো জেপতে মোৰ স্পেশাল খেলা বহুত ধুনীয়া বস্তু আছে তাৰপিছত আমি আহি বজাৰ কৰিম তাৰ পিছত আজি মই পাৰ্লাৰলৈ যাম মই কোনখন পাৰ্লাৰত যাওঁ সেইটো আপোনালোকৰ লগত আজি শেয়াৰ কৰিম মই অকমান চুলিখিনি মিলাম বুলি ভাবিছো বহুত ছুটি নকৰো অকমান মিলাম মই দীঘল চুলিয়ে ভাল পাওঁ যেহেতু তাৰ পিছত ঘৰলৈ আহি এটা চিকেনৰ স্পেশাল বনাম অতি সহজে বনাব পাৰিব আৰু খাবলৈ খুব ধুনীয়া হয় হেহে ভাবিছো সেই ৰেচিপিটো আজি ৰবিবাৰ যেহেতু স্পেশালি বনাম আৰু আপোনালোকৰ লগতো শেয়াৰ কৰিম হেহে মই আজি এতিয়াৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিলো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু যিসকলে আজি ফাৰ্ষ্ট চাইছে নাইবা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আহকচোন এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো ফ্ৰেন্ডছ এতিয়া আমি টাউনত ডান্সৰ স্কুলৰ পৰা আহি এতিয়া পাৰ্লাৰত সোমাম এইখন লৰিয়েলৰ পাৰ্লাৰ হয় আৰু এই পাৰ্লাৰখনৰ নাম আপোনাৰ পাৰ্লাৰ খুব ধুনীয়া কাটে আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াতে আহিব পাৰে এয়া মোৰ চুলি কাটি আছে মনটো বহুত বেয়া লাগিছে মই দীঘল চুলি খুব ভাল পাওঁ কিন্তু মোৰ চুলিবোৰ ফাটিব ধৰিছিলে সেই কাৰণে তাই কৈছে যে ফটাবিলাকৰ পৰা মিলাই কাটি দিম তেতিয়া সোনকালে বাঢ়িব বুলি সেইটো অৱশ্যে হয় ফাটিলে চুলিবোৰ বাঢ়িব নোৱাৰে নহয় জানো হেহে যিখিনি পাৰে ছুটি কৰিব হলেও মই কৈছো দীঘলকৈ ৰাখিবলৈ আৰু মাজে মাজে অৱশ্যে আমি অকমান লুকটো চেঞ্জ কৰিবৰ কাৰণে অকমান চুলিৰ ডিজাইনটো চেঞ্জ কৰিব লাগে যেতিয়া আমি চুলিৰ ডিজাইনটো অকমান চেঞ্জ কৰো তেতিয়া লুকটো অকমান চেঞ্জ হৈ যায় নহয় জানো হলেও মই আকৌ চুলিটো দীঘল কৰিবলৈ যত্ন কৰিম বুলি ভাবিছো মই দীঘল চুলি খুবেই ভাল পাওঁ নাজানো চুলিখিনি কটাৰ পিছত মোক দেখিবলৈ কেনেকুৱা হয় হলেও বহু দিন হ'ল চুলি কটা হোৱা নাছিলে হেহে অকমান কাটিলো এতিয়া গধূলি টাইম আৰু আমি আহিছো এইটিসাম আৰু মই ভাল পোৱা বস্তু এটা বনাবলৈ আপোনালোকে ভাল পায়নে আজি আমি আনিছিলো এইহা পাপৰ আৰু পাপৰটো আপোনালোকে দেখিছে মোৰ হাততে আছে ও তুমি হাততে এয়া ৰবা এয়া চাওকচোন ডাঙৰ পাপৰটো এইটো পাপৰ মই খুব ভাল পাওঁ লগতে এইটিসামেও আৰু এতিয়া গধূলিৰ টাইম মানে আমাৰ ফেমিলি টাইম ন Family time. আৰু পাপৰ পুৰিম আৰু গপসপ কৰিম তাৰ পিছত এটিসাম পঢ়িব আহকচোন এটা ডাঙৰ পাপৰটো পুৰো
আমাৰ পাপৰ ৰেডি আমি পাপৰ এনজয় কৰো আৰু ৰাতি এনজয় পাপৰ খাই এনজয় কৰো আৰু ৰাতি আমি এটা চিকেনৰ স্পেচিয়েল বনাম আৰু হেতু আপোনালোকৰ লগত শেয়াৰ কৰি আছো না বাই লগ পাইছো আজি ডিনাৰৰ কাৰণে মই চিকেন ৰেচিপি এটা বনাম বুলি ভাবিছো ইয়াৰ কাৰণে মই বনলেছ চিকেন লৈছো মই চিকেনখিনি ফাৰ্ষ্টতে 1 ঘণ্টাৰ পৰা 2 ঘণ্টালৈ মেৰিনেট কৰি ৰাখিম ইয়াৰ বাবে মই ধনিয়া এমুঠি লৈছো কেঁচা ধনিয়া আৰু এয়া সৰু সৰু দুটুকুৰ আদা লৈছো আৰু 6 ফুটা নহৰু ললো আৰু ইয়াৰ কাৰণে মই 5-6টা কাজু ৰাতিপুৱাই পানীত তিয়াই থৈছিলো এয়া দি দিলো এইখিনিৰ লগত মই আধা কাপৰো অকমান কম পানী দিম দি এয়া কেঁচা জলকীয়াও দুটা দিছো আপোনালোকে যদি জ্বলা ইউজ নকৰে নিদিলেও হ'ব অকমান পানী দিম আৰু এইখিনি ভালকৈ পেষ্ট বনাই লম চিকেনখিনি মেৰিনেটৰ কাৰণে মই পেষ্টখিনি দি দিলো সোৱাদ অনুসৰি আপোনালোকে ইয়াত নিমখ দিব 2 চামুচ মান ক্ৰীম দিব এচামুচ নেমুৰ ৰস আটাইখিনি ইনগ্ৰেডিয়েন্টছ এতিয়া ভালকৈ খানিব এনেকৈ এবাৰ আপোনালোকে বনাই খাই চাবচোন খুব ধুনিয়া হৈছিলে খাবলে অতি সহজে আপোনালোকে বহুত ধুনিয়া এটা ৰেচিপি চিকেনৰ বনাব পাৰিব পেনখন গৰম হ'বলৈ বহুৱাই দিলো ইয়াতে মই অকমান ৰিফাইন অইল দিম এয়া অইল দিলো অইল বহুত বেছিও নিদিব এয়া অকমান চাৰিফালে লাগিবলে এনেকৈ লৰাই দিলো আৰু ইয়াতে মই এটুকুৰকৈ মেৰিনেট কৰা চিকেনবোৰ দি দিম জুইটো মিডিয়াম টু লো ৰাখিব এতিয়া মই চিকেনবোৰ উলুটিয়াই দিম আপোনালোকে উলুটিয়াই দিব তাৰ পিছত ইয়াৰ পৰা যিবোৰ পানী ওলাব সেই আটাইবোৰ নোহোৱা হোৱালৈকে আপোনালোকে ভাজিব এতিয়া মই ইয়াতে এচামুচ জালুকৰ গুৰি দিছো আপোনালোকৰ তাত যদি গুৰি থাকে গুৰি দিব মই থেতেলিয়াই দিছো জালুকৰ গুৰিটো দিলে চিকেনটো খাবলৈ বৰ ধুনিয়া গোন্ধ ওলাই এতিয়া মই চিকেনৰ টুকুৰাবোৰ এনেকৈ জুইত অকমান হেকি লম এয়া মোৰ চিকেনখিনি ৰেডি হৈ গ'ল আপোনালোকেও এনেকৈ হেকি ল'বচোন এতিয়া মই লাষ্ট ষ্টেপলৈ আহিছো ৰেচিপিটোৰ এতিয়া মই ইয়াতে দিম এচামুচ বাটাৰ দিলো আৰু ইয়াতে মই 2 চামুচ 2.5 চামুচ মান ক্ৰীম দিলো আপোনালোকে যদি চিকেন বেছিকৈ লয় তেনেহলে অকমান পৰিমাণটো বেছিকৈ দিব আসলতে অকমান বেছিয়ে বনাব খাবলৈ খুব ধুনিয়া টেষ্ট হয় আৰু বাটাৰ আৰু ক্ৰীমখিনিত মই এতিয়া চিকেনখিনি এনেকৈ কমেও 2 মিনিট মিডিয়াম ফ্লেমত ৰাখি ভাজি লম ফ্ৰেন্ডস ইমান ধুনিয়া হৈছিলে গোন্ধটো বৰ ধুনিয়া হৈছিলে মই আপোনালোকক এটুকুৰ কাটি দেখুৱাম ভিতৰ ফালেও বৰ ধুনিয়া সিজিছে আৰু ক্ৰীমি হৈছে খুব ধুনিয়া হৈছিলে খাবলে খাইছো বহুত ভাল লাগিছে আগতে এটোৱে খাও দিয়া কেনেকুৱা বহুত মজা ফ্ৰেণ্ডে খালে ভাল পাব বহুত ভাল পাব ফ্ৰেন্ডস আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছো মোৰ ভিডিওটো চোৱাৰ বাবে আৰু মোক মৰম দিয়াৰ বাবে পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো ধন্যবাদ